মূৰ্খৰ দৰে কিয় আত্মহত্যা কৰিব যোৱা? মনত ৰাখিবা, যাৰ ওচৰত তোমাৰ ভালপোৱাৰ মূল্য নাই, তেওঁৰ ওচৰত তোমাৰ লাজটোও মূল্যহীন। সকলোৱে কয় ভালপোৱা বোলে আত্মসন্মান, কিন্তু মই কওঁ যিয়ে তোমাক সঁচাকৈ ভাল পায় তেওঁ কেতিয়াও নিবিচাৰে তোমাৰ অসন্মান হোৱাটো। তেওঁ নিবিচাৰে তুমি কাৰো ওচৰত সৰু হোৱাটো। তেওঁ সকলো সময়তে বিচাৰিব তুমি মাথা উচা কৰি জীয়াই থকা। মন সেইজনক নিদিবা যিয়ে মনক লৈ খেলা কৰিব ভাল পায়। মন সেইজনক দিবা যাৰ তোমাৰ মনৰ কথা বুজাৰ ক্ষমতা আছে। এতিয়াৰ সম্পৰ্কবিলাক সঁচাকৈ অদ্ভুত। কথা হয় ফোনত, দেখা হয় ভিডিঅ' কলত, সংপ্ৰকাশ হয় ষ্টেটাছত আৰু ব্ৰেকআপ হয় ব্লকত। সম্পৰ্কৰ চিৰি 5টা। নাম্বাৰ 1 দেখা, নাম্বাৰ 2 ভাল লগা, নাম্বাৰ 3 বিচৰা, নাম্বাৰ 4 পোৱা আৰু নাম্বাৰ 5 জীয়াই ৰখা। প্ৰথম চিৰি 4টা বহুত সহজ, কিন্তু 5 নম্বৰটো বহুত কঠিন। কাৰোবাৰ কাৰণে যদি বহুত কান্দিও তেওঁক পোৱা নাই, এইটো ভাবিব তেওঁ আপোনাৰ কাৰণে ক্ষতিকাৰক আছিল, সেয়ে ওপৰৱালাই আপোনাক দিয়া নাই। কাকো আপোনাতকৈ বেছি ভাগ্যৱান বুলি ভাবি আফচোচ নকৰিব, কাৰণ আপোনাৰ ভাগ্য সেয়াই আছে যিটো আপোনাৰ কাৰণে কল্যাণকৰ। ভালপোৱাত সামান্য ভয় থকাটো খুবেই দৰকাৰ। ভালপোৱাটো মধুৰ হয়, কাৰণ হেৰুৱাৰ ভয়ত প্ৰিয় মানুহজনৰ প্ৰতি থকা ভালপোৱা আৰু বাঢ়ি যায়। ৰাতি কাৰোবাৰ কাৰণে খুব ৰোমেণ্টিক, কাৰোবাৰ কাৰণে একাকিত্বৰ উচ্ছ্বাস, কাৰোবাৰ কাৰণে নীৰৱ কান্দা আৰু কাৰোবাৰ কাৰণে দীৰ্ঘশ্বাস। তথাপিও ৰাতি সুন্দৰ। জীৱনত পাৰফেক্ট মানুহ থকাতকৈ মানসিক শান্তি দিয়া এজন মানুহ থকাটো খুবেই প্ৰয়োজন। যিটো আপুনি পোৱা নাই সেইটোৰ কাৰণে দুখ নকৰিব, আৰু যিটো আপোনাক দিয়া হৈছে সেইটো লৈ অহংকাৰ নকৰিব। যদি কোনো বন্ধু মাত্ৰ তেওঁৰ প্ৰয়োজনতহে তোমাৰ কাষত আহে, তেতিয়াহ'লে জানিবা তেওঁ তোমাৰ বন্ধু নহয়। যদি কাৰোবাক সন্মান কৰাৰ পিছতো তেওঁৰ পৰা আশীৰ্বাদ পোৱা নাযায়, তেতিয়া জানিবা তেওঁ বয়সত ডাঙৰ হ'লেও সন্মানৰ যোগ্য নহয়। যদি তোমাৰ সংকটকালত তোমাৰ ভাই আগুৱাই নাহে, তেতিয়া জানিবা তোমাৰ কোনো ভাই নাই। যদি ভালপোৱাৰ পৰিৱৰ্তে তোমাৰ ধন সম্পত্তিৰ চৰ্চা বেছি হয়, তেতিয়া জানিবা তোমাৰ এই পৃথিৱীত কোনো আপোন নাই। যেতিয়া তুমি কোনো কাৰণত খুব বেছি হতাশ হৈ যাবা, তেতিয়া কোনোবাই কৰ্তব্যৰ খাতিৰত কিছুমান নেতিবাচক বাক্য কৈ গুচি যাব। সেই কথাত নিজকে পৰিৱৰ্তন কৰা সম্ভৱ নহয়, যেতিয়ালৈ আপুনি নিজেই নিজকে পৰিৱৰ্তন নকৰে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।